নমস্কাৰ আজিৰ বিষয়টি হৈছে মূৰ কামৰণি হেডেক ৰোগৰ কাৰণ হ'ল বিভিন্ন ৰোগৰ কাৰণে খোৱা বোৱা আৰু শৌচ প্ৰস্ৰাৱ অনিয়মীয়া হ'লে স্নায়ু দুৰ্বল হ'লে মূৰত আঘাত পালে গভীৰ চিন্তা আদিৰ কাৰণে মূৰ কামৰণি বা মূৰৰ বিষ হয় ৰক্তচাপ কম বা বেছি হ'লেও হ'ব পাৰে ৰোগৰ লক্ষণ হ'ল মূৰ বিষায় কপালৰ দুই মূৰত চিৰিঙতি পৰে শৰীৰ অবহ লাগে আৰু কেতিয়াবা জ্বৰ উঠে বনদৰৱসমূহ হ'ল বকুল গছৰ শুকান ফুল নাকেৰে শুঙিব লাগে বকুলৰ গুটি পিহি নাকেৰে শুঙিলে মূৰৰ বিষ নাইকিয়া হয় দুৰুণ পাত ৬-৭খন মোহাৰি তাৰ ৰস নাকেদি ২-৩ টোপাল উজাব লাগে আঠিয়া কলডিল জালুকৰ সৈতে ভাতৰ লগত খালে মূৰ কামৰণি ভাল হয় এৰা গছৰ শিপা থেতেলিয়াই ঘোলৰ লগত মিহলাই মূৰত প্ৰলেপ দিলে মূৰৰ বিষ নাইকিয়া হয় শুবৰ সময়ত গাৰুৰ তলত পচতীয়া পাত ৰাখি শুলে মূৰৰ বিষ ভাল হয় পচতীয়াৰ পাত ৰ'দত শুকুৱাই তাক হাতেৰে মোহাৰি নাকেৰে শুঙিলেও মূৰৰ বিষ ভাল হয় বকুল ফুলৰ পাত আৰু ফুল মোহাৰি নাকেৰে শুঙিলে মূৰৰ বিষ আৰু নাক সোপা মাৰি ধৰা ৰোগ আৰোগ্য হয় ৩-৪টা লং পিহি প্ৰলেপ দিলে মূৰ কামৰণি ভাল হয় নাইবা ৫টা লং পিহি ১ কাপ পানীত গৰম কৰি আধা পানী হ'লে তাক খাব লাগে এনেদৰে ৰাতিপুৱা আৰু গধূলি একেৰাহে ৬-৭ দিন খালেই ভাল হয় কেঁচা হালধিৰ গুড়ি নাইবা কেঁচা হালধি জুইত পুৰি ধোঁৱা শুঙিব লাগে পুৰৈ শাকৰ পাতৰ বিজল কপালত সানিব লাগে মহাভিংগৰাজৰ পাতৰ ৰস নাকেৰে শুঙিব লাগে আৰু পাত মূৰত প্ৰলেপ দিব লাগে ছাল কুঁৱৰীৰ পাত খুন্দি মূৰত প্ৰলেপ দিব লাগে পথ্যসমূহ হ'ল পদিনা মাটিকান্দুৰী দুৰুণ ছজিনা মানিমুনি কটাহী বেঙেনা জেতুকাৰ পাত ৰস গাখীৰ উপকাৰী অপথ্যসমূহ হ'ল গৰম ক্ৰিয়াদায়ক খাদ্য বিড়ি চিগাৰেট চাদা মাদক দ্ৰব্য ভাং তামোল খোৱা বেয়া ৰ'দত চলা ফুৰা কৰিব নালাগে স্ত্ৰী সহবাস নিষেধ পিঁয়াজ অপথ্য অধিক চিন্তা বা পৰিশ্ৰম কৰিব নালাগে এই ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ ভাল লাগিলে আৰু উপকৃত হ'লে লাইক এটা দিব অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব